বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমান্তৰালভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী আৰু দলসমূহে ব্যাপক প্ৰচাৰ কাৰ্যত নামিছে। ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবুৰী পৰিষদীয় সমষ্টিৰ গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন চন্দ্ৰ ডেকাই বিজেপিৰ পৰা ৫০ লাখ টকা লৈ নিৰ্বাচনী প্ৰচাৰ নকৰি ঘৰতে থকা বুলি প্ৰতিদ্বন্দ্বী দলসমূহে অপপ্ৰচাৰ চলোৱাক লৈ এতিয়া সমষ্টিটোত সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ। এই সন্দৰ্ভত কালি কলাইগাঁও নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন চন্দ্ৰ ডেকাই এক সংবাদমেলৰ আয়োজন কৰে। আচলতে ৰাইজে ডাঙৰ ডাঙৰ সভা বহুত গেডাৰিং সেইটো ৰাইজে বিচৰা নাই। এতিয়া বিটিচি ৰাইজৰ মানে হৈছে ইয়াতে বিটিচি এৰিয়াত জীয়াই থকাটোৱে এটা তাৰমানে সংগ্ৰামত পৰিণত হৈছে। বিটিচি চুক্তিখন আপোনালোকে নিশ্চয় চাব। বিটিআৰ চুক্তিখনত এটা কথা উল্লেখ কৰিছে 7.2 দফাটোত তাতে তাৰমানে মাটিৰ কথা উল্লেখ কৰিছে। ইয়াতে যিমানখিনি মাটি আছে ট্ৰাইবেল বেল্ট এণ্ড ট্ৰাইবেল ব্লক যিখিনি মাটি আছে সেইখিনি মাটি হেনো ট্ৰাইবেল মানুহৰ কাৰণেহে মাটি। সেই মাটিত তাৰমানে অবড়ো মানুহৰ কোনো অধিকাৰ নাই। সেইবিলাক মাটি ইতিমধ্যে দখলমুক্ত কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। ১ নম্বৰ কথা সেইটো। ২ নম্বৰ কথা ভাষাৰ ক্ষেত্ৰত হয়তো আপোনালোকে চবেই গম পাইছে বিটিচি এৰিয়াৰ প্ৰধান ভাষাটো হ'ল বড়ো ভাষা। বড়ো ভাষা মানে আমাৰ ল'ৰা ছোৱালীয়ে বড়ো ভাষাটো শিকিবই লাগিব, পঢ়িবই লাগিব। মানে অসমীয়া ভাষাটো ৪ নম্বৰতে গুচি গৈছে। অসমীয়া ভাষাটো বিটিচিৰ সহযোগী ভাষাহে হৈছে, য'ত বড়ো ভাষাটো অসম চৰকাৰৰ অসমত সহযোগী ভাষা হৈছে, ঠিক তেনেধৰণে অসমীয়া ভাষাটো বিটিচি এলেকাত সহযোগী হৈছে। অহা যিটো আমাৰ শিক্ষাবৰ্ষৰ পৰা বিটিচি এৰিয়াৰ সকলোবিলাক প্ৰাথমিক বিদ্যালয়ত বড়ো ভাষাটো প্ৰচলন হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে বড়ো ভাষা পঢ়িবই লাগিব কম্পালচৰি। তেনেকুৱা হৈছে। সেইটো কিন্তু আচলতে বিটিচিত থকা 80% অবড়ো মানুহে সেইটো বিচৰা নাই। সেইকাৰণে আমাৰ দলটোক আঁকোৱালি দিছে। আচলতে বড়ো ভাষা সংস্কৃতি ডেভেলপৰ কাৰণে তেওঁলোকে নিজস্বভাৱে চিন্তা চৰ্চা কৰিছে। আপোনালোকৰ কি অসুবিধা আছে? তেওঁলোকে নিজস্বভাৱে চিন্তা চৰ্চা কৰিছে, আমাৰ তাতে ক'ব লগা একো নাই। তেওঁলোকে কৰক, কিন্তু 80% মানুহক অৱহেলা কিয় কৰিছে? 20% মানুহৰ স্বাৰ্থ সুৰক্ষিতৰ কাৰণে 80% মানুহক অৱহেলিত কৰাটো আমি বিচৰা নাই। গাঁও কৰ্তনটো আমি স্বাগতম জনাইছোঁ। আমি গাঁও কৰ্তন কৰাটো আমি স্বাগতম জনাইছোঁ। গাঁও কৰ্তন কৰিব লাগে। বিটিআৰ চুক্তিমতে যিটো নিয়ম, সেই নিয়মৰ ভিতৰত গাঁও কৰ্তন কৰিলে আমাৰ ক'বলগীয়া শুনে আমি সেইটো স্বাগতম জনাইছোঁ। ২ নম্বৰ কথা, গাঁও কৰ্তন কৰিয়ে দায়িত্ব সামৰিলে নহ'ব। সীমামূৰীয়া গাঁওখিনি কৰ্তন কৰি পেলাই ভিতৰৰ যিবিলাক গাঁও আছে, ভিতৰত যিখিনি গাঁও কৰ্তন কৰিব পৰা ব্যৱস্থা আছে সেইখিনি গাঁও কৰ্তন কৰিব লাগিব। মই আচলতে ৩৫ নম্বৰ মুদৈবুৰী সমষ্টিৰ গণসুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আৰু অবড়ো সুৰক্ষা সমিতি আৰু সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ সমৰ্থনত মই প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ মুদৈবুৰী সমষ্টি। এতিয়া মানে মই এইখিনিতে আমাৰ অসমবাসী ৰাইজ, আমাৰ বিটিএডি ৰাইজ আৰু মুদৈবুৰী সমষ্টিৰ ৰাইজক আৰু সকলোকে মই আগন্তুক দেৱালীৰ শুভকামনা যাচিছোঁ। সকলোৰে মন প্ৰাণ ভালে ভালে থাকক, সুস্থিৰ হৈ থাকক, সকলোৰে মাজত মিলা প্ৰীতি আহক আৰু সকলোৰে উন্নতি হওক। এতিয়া আপোনালোকক মাতিলোঁ, প্ৰধান উদ্দেশ্য এটা হৈছে, আজি 2 মাহ আগত মোৰ অসুখ হৈছিলে, জ্বৰ হৈছিলে। 15 দিন মই মানে একো খোৱা লোৱা কৰিব পৰা নাছিলোঁ আৰু 28 দিনৰ মূৰত মই সুস্থ হৈছিলোঁ। আৰু এই 28 দিন মই ঘৰৰ ভিতৰতে আছিলোঁ, ফোনেৰে যোগাযোগ কৰি আছিলোঁ, কিন্তু মই শাৰীৰিকভাৱে সমষ্টিত ঘূৰিব পৰা নাছিলোঁ কাৰণ মই খুব দুৰ্বল হৈ আছিলোঁ। সেই মুহূৰ্ততে কোনোবাই ওলাই দিলে মই হেনো 30 লাখ টকা লৈছোঁ BPF-ৰ পৰা। সেই মুহূৰ্তত মই ফোনে ধৰিব নোৱাৰোঁ। মোৰ মিছেছে ফোন ধৰি আকৌ মোক ক'বলগীয়া হৈছে, বোলে কাৰোবাৰ পৰা বোলে 30 লাখ টকা লৈছা, লৈ পেলাই বোলে বহি গৈছা, এইটো ক'লে। এতিয়া তাৰপিছত যেনিবা মই প্ৰেছ মিট নাপাতিলোঁ, কিন্তু ভাল হোৱাৰ পিছত মই মৌখিকভাৱে য'তেই গৈছোঁ তলে তলে যিমান প্ৰচাৰ চলাইছোঁ, কথাখিনি কৈছোঁ যে এইটো একদম বোকাত মিছা কথা, এইটো সম্ভৱেই নহয়। সেইটো অলপ ফান কাটিল। কিন্তু এতিয়া এই আজি 3 দিনমানৰ পৰা এইবাৰ মানে মই কোনে ওলাইছে মই নাজানো, মই বোলে 50 লাখ টকা লৈছোঁ বিজেপিৰ পৰা। 50 লাখ টকা লৈ মই বহি গৈছোঁ। সেইকাৰণে মোৰ পোষ্টাৰ নাই, গুণাৰ নাই, মানে মই মিটিং কৰা নাই, এইবিলাক কথা কৈছে। আজি আমাৰ সভাপতি মহোদয়ে মোক যোৱাকালি ফোন কৰি কৈছে যে মোক 18জন মানুহে ফোন কৰিছে, আপুনি বোলে পইচা লৈছে। ইমান বোকাত মিছা কথা কোনে কয় আপুনি গম পাইছেনে?
মই কৈছোঁ দাদা মই গম পোৱা নাই, কোনে কৈছে ইমান মিছা কথা, নাই ইহঁতক ওলাব লাগিব, কোনেনো কৈছে, কোনে কৈছে, কিন্তু মই কিন্তু গম পাইছোঁ বিজেপিয়ে বোলে দিয়া বুলি ওলাইছে, গতিকে নিশ্চয় এইটো কোনোবা BPF বা কোনোবাই ক'ব, মই এইটো এটা অনুমানে কৰিছোঁ। যি নহওক আমি এই সংক্ৰান্তৰ ৰাইজক কথাটো জনাওঁ, আমি আৰু মনে মনে নাথাকোঁ, আমি এটা প্ৰেছ মিট পালোঁ, এই বুলি আজি আপোনালোকক মাতিলোঁ। গতিকে কোনো কাৰণত আমি এনেকৈ কোনোবা দালালৰ পৰা কোনোবা ৰাজনৈতিক দলৰ পৰা টকা লৈ বহি যোৱাৰ কথা আমাৰ নাই। আমি ৰাইজৰ চিন্তাত আহিছোঁ, BTADৰ উন্নয়নৰ স্বাৰ্থত আহিছোঁ, মই চাকৰি বাদ দি আহিছোঁ, এইটো নহয় যে মই বহি যাম, মোৰ টকা নাই, এইটো খাটাং কথা, কিন্তু ইলেকশ্যনটো চলাবৰ কাৰণে যিমানখিনি দৰকাৰ সেইখিনি টকা মোৰ আছে, সেইখিনি টকা মই খৰচ কৰিব নোৱাৰা কথা নাই। কিন্তু কোনোবা দলৰ পৰা বা কোনোবা কূটনৈতিক চক্ৰান্তৰ তলত আশ্ৰয় লৈ কাৰোবাৰ হাতোৰাত সোমাই টকা লৈ মই ইলেকশ্যন খেলিবলৈ অহা নাই। মই জাতিৰ স্বাৰ্থত আহিছোঁ, ৰাইজৰ স্বাৰ্থত আহিছোঁ, বড়ো মানুহৰো স্বাৰ্থত আহিছোঁ, অবড়ো মানুহৰো স্বাৰ্থত আহিছোঁ, সকলোৰে মই উন্নতিক চিন্তা কৰিম, সকলোৰে মাজত মিলা প্ৰীতি আনিম। গতিকে মই কোনো কাৰণত কাৰোবাৰ পৰা টকা লৈ বহি যোৱা মানুহ নহয়, এইটো আপোনালোকক মই কথা ক'লোঁ, প্ৰতিশ্ৰুতি দিলোঁ। আৰু আমাৰ মুৰেবৰী সমষ্টিৰ ৰাইজক, BTAD-বাসী ৰাইজক, অসমৰ ৰাইজক, যিবিলাকে এইবিলাক কথা চিন্তা চৰ্চা কৰি আছে, আটাইবিলাকে মই কৈছোঁ আপোনালোকে কোনো কাৰণত নৰেন ডেকাই কাৰোবাৰ পৰা টকা লৈ বহি যাব বুলি আপোনালোকে কেতিয়াও নাভাবিব, এইটো 100% সঁচা কথা, আপোনালোকে কেতিয়াও নাভাবিব। মই তেনেকুৱা মানুহ নহয়। দৰকাৰ হ'লে মোৰ অকণমান মাটি বিক্ৰী কৰিম, মই যদি টকা নাপাওঁ, দৰকাৰ হ'লে সুতত ধাৰ ল'ম, তথাপি মই কোনো বদমাছ বা কোনো দলৰ পৰা আমি টকা লৈ আমি ইলেকশ্যনত নামি নাযাওঁ, আমি মনে মনে বহি নাথাকোঁ। এতিয়া চুক্তিত দিছে, BTAD চুক্তিত দিছে যে যিয়ে ওলাই যাব ইচ্ছা কৰে ওলাই যাব পাৰিব, যিয়ে সোমাব খোজে সোমাব পাৰিব, সেইটো চিধা চিধি কোৱা কথাহে, বেকা বেগিকে সেইটো সম্ভৱ নহয়। যদিও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে সেইটো কিন্তু সম্ভৱ নহয়, আৰু সেইটো মতে যদি হয়ও মাত্ৰ 26খন বা 50খন গাঁওহে পত্তন হ'ব, কিন্তু অবড়ো সুৰক্ষা সমিতিয়ে 960খন গাঁও পত্তন কৰিব লাগে বুলি আন্দোলন কৰি কেছ কৰিছে, আৰু কেছত জিকিছে, কিন্তু এখনো গাঁও পত্তন নহ'ল। যোৱা সপ্তাহত হাগ্ৰামা মহিলাই প্ৰেছাইডিঙত এখন মিটিং হৈছিল কোকৰাঝাৰত, চন্দন বৰ্মাই তাত বক্তব্য ৰাখিছিল। তেওঁ চিঞৰি চিঞৰি কৈছিল যে আমি জীয়াই থকালৈকে এখন গাঁও BTADৰ পৰা আমি কাটিব নিদিওঁ, আৰু এখন গাঁও বুলি নহয় 1 বিঘা মাটিও আমি কাটিব নিদিওঁ, চিঞৰ, এনেকৈ তেওঁ কৈছে মিটিঙত। আৰু মিটিঙত থকা আটাইবিলাক মানুহে হাত চাপৰি বজাই দিছে, তাত থকা মানুহখিনিয়ে। BPF তাৰমানে গাঁও পতন নকৰে। গতিকে এই BTR হওক বা BTC হওক বা BTAD হওক বা BTR হওক, যিয়েই নহওক অসমীয়া ভাষাটো মুখ্য ভাষা হৈ থাকিব লাগিব, কাৰণ ইয়াত 81% মানুহে অসমীয়া ভাষাত লিখা পঢ়া কৰে BTAD, আৰু 100% মানুহে বজাৰত যাওঁতে, ক'ৰবাত যাওঁতে, অফিচে আদালতে কথা কওঁতে অসমীয়া ভাষাতেই কয়, যাৰ আগতেই নকওক অসমীয়া ভাষাত কথা কয়, আৰু 80% মানুহে অসমীয়া ভাষাত লিখা পঢ়া কৰে। তেনেস্থলত এই 20% বা 19% মানুহৰ তলত 80% মানুহক তেওঁলোকৰ ভাষাটোহে ক'ব লাগিব বুলি জোৰ জবৰদস্তি আইন কৰাৰ BJP চৰকাৰৰ কি অধিকাৰ আছে? সেই অধিকাৰ আমি খৰ্ব কৰিব লাগিব। চৰকাৰ যোনেই নহওক, তেওঁলোকে BTADৰ অবড়ো মানুহখিনিৰ সমস্যাৰ কথা কিয় চিন্তা নকৰে? BJP চৰকাৰৰ দিনতো এইবিলাক হৈছে কথাবিলাক, গতিকে আমি BJP চৰকাৰৰ হাতত সোমোৱা কি দৰকাৰ? গতিকে এইখিনি সমস্যা আমি সমাধান কৰিম, আৰু কোনো কাৰণত আমি BTAD মানে বড়ো, অবড়ো বা অন্যান্যৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ যি আগে পিছে হৈ আছে, এইটো আমি কোনো কাৰণত হ'ব নিদিওঁ। বিভিন্ন ধৰণৰ টেকনিকেৰে আমি সেইবিলাক বচাই দিম, কাৰণ আমি সকলোৰে ভাল চিন্তা কৰিম। আমাক কোনো বেয়া চৰকাৰ বুলি ক'বই নোৱাৰে যেতিয়া আমি আহিম। আৰু মুৰেবৰী সমষ্টিত মই কৈছোঁ, মই নৰেন ডেকাই কৈছোঁ, মই অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ এজন সক্ৰিয় কৰ্মী আছিলোঁ, অসম সাহিত্য সভাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত, আৰু মই এজন শিক্ষক, আৰু বিভিন্ন সামাজিক কামৰ লগত মই বহুদিনৰ পৰা জড়িত। আজি 25 বছৰ 30 বছৰ ধৰি মই জড়িত। 28 বছৰ মই যুৱ ছাত্ৰ পৰিষদত আছোঁ, 6 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ 3টা কাৰ্যকাল, যেতিয়া অবিভক্ত হৈ আছিল, ওদালগুৰি হোৱা নাছিল। মই 2 বছৰ প্ৰেচিডেণ্ট দৰং জিলাৰ, 2 বছৰ মই কেন্দ্ৰীয় সমিতিৰ জইণ্ট ছেক্ৰেটাৰী, 12 বছৰ মই উপদেষ্টা, আৰু মই সাধাৰণ সদস্যৰ পৰা আহি হৈছোঁ। আৰু মোৰ দিনত মই যুৱ ছাত্ৰ পৰিষদত যিখিনি কাম কৰিছোঁ, আজিৰ তাৰিখত চেণ্ট্ৰেলৰে হওক, ডিষ্ট্ৰিক্টৰে হওক, আঞ্চলিকৰে হওক, কোনো যুৱ ছাত্ৰ পৰিষদৰ সদস্যই নৰেন ডেকাই যে ভাল কাম কৰিছিল এইটো স্বীকাৰ কৰিব। নৰেন ডেকাই যে কোনো দুৰ্নীতি কৰা নাই, কোনোবাৰ টকা পইচাৰ লেনদেনত বদমাচি কৰা নাই, সেইটো লিপিবদ্ধ হৈ আছে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ যিবিলাক অধিৱেশনৰ প্ৰতিবেদন, সম্পাদকীয় প্ৰতিবেদন, তাত যি জলপটুকে ওলাই আছে চালেই চবে গম পাব। আৰু মই কোনো কাৰণত দুৰ্নীতি নকৰোঁ, মই সকলোৰে সমানে চাম, আৰু মই নিজৰ স্বাৰ্থত মই এইটো লাইনত অহা নাই। ৰাজনীতিত মই নিজৰ স্বাৰ্থত অহা নাই, মই আহিছোঁ ৰাইজৰ স্বাৰ্থত, BTAD ৰাইজৰ স্বাৰ্থত। সুন্দৰভাৱে BTAD চলিব লাগিব। আমি আদৰ্শ হ'ব লাগিব অসমৰ ক্ষেত্ৰত বা ভাৰতৰ ক্ষেত্ৰত, যে BTADখন এখন আদৰ্শ অঞ্চল,
এতিয়া BTAD বঢ়াব কৈছে 9খন ডিষ্ট্ৰিক্ট হ'ব এতিয়া ডিষ্ট্ৰিক্ট আছে আমাৰ 4খন চিৰাং কোকৰাঝাৰ বাক্সা ওদালগুৰি আৰু 5খন জিলা হ'ব এখন আহিব গোসাইগাঁও এখন আহিব আমাৰ এইফালে মানাহ এখন হ'ব আমাৰ ভেৰগাঁও জিলাখন ডিষ্ট্ৰিক্ট হ'ব এইবাৰ এখন হ'ব মাইনশ্ৰী তেজপুৰৰ পৰা আহিব এখন হ'ব হলংগী এই 5খন নতুন ডিষ্ট্ৰিক্ট হ'ব বহল হ'ব পৰিসৰ বহল হ'ব সেইটো 1 নম্বৰতে আছে BTAৰ চুক্তিত 1 নম্বৰতে আছে এড্ৰেছ কৰা আছে BTAৰ চুক্তিত টু অগমেণ্ট BTAD এৰিয়া এণ্ড পাৱাৰ্ছ এইটো তাত লিখা আছে গতিকে এই বহল হৈ যাব বহল হ'লে আকৌ এটা পাৰ্চেণ্টেজৰ কথা আছে এতিয়া 30খন এখন বড়োসকলৰ কাৰণে সংৰক্ষিত ট্ৰাইবেলৰ কাৰণে 5খন মানে নন বড়ো আৰু 5খন হ'ল অপেন তেতিয়া 45খন তাৰমানে তেওঁলোকৰ হেৰিত আহিব ৰিজাৰ্ভত আহিব কিন্তু সেইটোও কিন্তু অন্যায় ইমান বেছি এখন 30খন আসন ৰাখিছে আৰু 5খনত খেলিবই পাৰে 35খন আসন ৰাখি দিছে তেওঁলোকে বাকী 80% মানুহ মাত্ৰ 5খন আসন দিছে আৰু সেই 5খন আসনতো মানে কেনেকুৱাকৈ তেওঁলোকৰ তাত সোমাই পেলাই মানুহ লৈ দলত দিব পাৰে প্ৰাৰ্থিত সেইটোৱে তেওঁলোকে চিন্তা কৰে তাৰমানে BTADত আচলতে অবড়োৰ কথা একদম চিন্তা কৰা নাই ঠাকুৰমা মহিলাৰে এইবাৰ আহিব প্ৰমোদ বড়ো তেওঁতো আপচুৰ প্ৰেচিডেণ্ট হৈ থাকোঁতে তেওঁ কিমান কি কথা কৈছে আমি সবেই জানো আপোনালোকেও জানে এতিয়া তেওঁ ডাইৰেক্ট তাৰমানে যিখন আমাৰ BPF আছিল BPFত চব মানুহ আছে জাতি ধৰ্মৰ গতিকে বড়োসকলৰ সমস্যা অকলশৰীয়াভাৱে সমাধান কৰিব নোৱাৰি যিহেতু আপচুৰ আন্দোলন NDAB আন্দোলন কেৱল বড়োৰ কাৰণে বেলেগৰ কাৰণে নহয় কিন্তু এতিয়া যেতিয়া ৰাজনীতিত আহিল সভাপতি হ'ল তেতিয়া তেওঁলোকে কৈছে বোলে আমি সকলোৰে কথা চিন্তা কৰিম অবড়োৰ কথা চিন্তা কৰিম কিন্তু তেওঁ অবড়োৰ কথা কেনেকৈ চিন্তা কৰিব আপচুই তেওঁ কিয় ইমান অবড়োৰ কথা চিন্তা কৰিব দিব NDABয়ে তেওঁ কিয় ইমান অবড়োৰ কথা চিন্তা কৰিব দিব তেওঁলোকৰ মাজত খেলি মেলি এটা হ'ব কাম কৰিব নোৱাৰিব শেষত আমাক ক'ব যে মইতো চব চেষ্টা কৰিছিলোঁ কিন্তু মই কৰিব পৰা নাই শেষত গৈ আমি আকৌ এবাৰ এই যোৱা 17 বছৰে যি ভুগিলোঁ তাতকৈ 3-4 গুণ বেছি ভুগিম যদি UPPLৰ চৰকাৰ গতিকে কোনো কাৰণত UPPL BPF বা BJP চৰকাৰ ইয়াত হ'ব নালাগে হ'লে কিন্তু আমাৰ চবৰে বিপদ আমি খোজকাঢ়ি যাওঁতেও আমি বিপদত পৰি যাম য'তে গ'লেও আমি তাৰমানে অশান্তিত থাকিম শংকাত থাকিম গতিকে আৰু এটা কথা BPF BJP UPPL একে এটা টকা হ'লে EPD হ'লে কিন্তু এটা টকাত মিলাব নোৱাৰি 3টা দল আছে 3টা দল কিন্তু একে যিয়েই নিজিকক তেওঁলোকে যদি 21খন আসন গোটাব পাৰে 3টা দল মিলি তেওঁলোকে চৰকাৰ কৰিব আৰু যদি তেওঁ অকণমান কম হয় 2খনমান আসন সেই 2খনমান আসন কোনোবা নিৰ্দলীয় কিনি লৈ তেওঁলোকে চৰকাৰ গঠন কৰিব আমাক চৰকাৰ গঠন কৰিব নিদিয়ে আৰু আমিও কোনো কাৰণত এই 3টা দলৰ লগত লগ হৈ চৰকাৰ গঠন নকৰোঁ যদি আমি সমষ্টিৰ ৰাইজক কি ক'ব সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ এটাই আহ্বান আপোনালোক সচেতন হওক আপোনালোক টং গুজুঙা খাই নাথাকিব আপোনালোকে ভয় ভিতৰত নাথাকিব সাহসেৰে ওলাই আহক আৰু সাহসেৰে আপোনালোকে প্ৰতিবাদ কৰক যে আমাক ভাল চৰকাৰ লাগে আৰু যদি সাহস নাই তেওঁলোকে মনে মনে থাকক মনে মনে থাকি ভোটটো টৰ্চ লাইটত দিয়ক আমাৰ মানে গণ সুৰক্ষা পাৰ্টিক ভোটটো দিয়ক আৰু যিসকল BPFত আছে ওলাই আহিব নোৱাৰে কিবা কিবি কাৰণত BPFতে থাকক ভোটটো আমাক দিয়ক যিসকল BJPত আছে ওলাই আহিব নোৱাৰে আমাকে ভোটটো দিয়া ইচ্ছা আছে ওলাই আহিব নোৱাৰে তেওঁলোকে ওলাই আহিব নালাগে ভোটটো দিয়া দিনা দিয়ক ভোট দিওঁতে কোনো দেখা নাপায় আল্লাহ গড বা ভগৱানে দেখা পাব আৰু মানুহজনেহে জানিব কাক ভোট দিয়ে ভয় খাবলগীয়া নাই যাকেই পচন্দ কৰে তাকেই ভোটটো দিয়ক বিবেক ভোট দিয়ক গতিকে আমাক ভোট দিয়ক সেইটো বিবেক ভোট হ'ব সেইটোৱে মোৰ আমাৰ সমষ্টিৰ প্ৰতি আহ্বান ওদালগুৰিৰ পৰা পূৰ্বজ্যোতি মেধিৰ ৰিপৰ্ট কামৰূপা নিউজ।